তুমি এনেকৈ সদায় সদায় মদ খাই আহিলে মই কিন্তু ঘৰ এৰি গুচি যাম। মই মদ খাওঁ কেৱল তোমাৰ অশান্তিৰ বাবে। অফিচত অশান্তি, ঘৰত অশান্তি, এই অশান্তিবোৰৰ বাবে মা আজি ঘৰ এৰি যাব লগা হ'ল। তোমাৰ মাৰা যোৱাৰ বাবে মোক নুদুখিবা। মই নালাগে আৰু 10 জনী আহিলেও তোমাৰ মাৰ লগত মিলি খাব নোৱাৰে। মোৰ মা আছে, কিন্তু এনেকুৱা একা চেকা নহয় দেই। তোমাৰ মুখখন জানো কম? মাৰৰ ঘৰত তোমাক এইবোৰকে শিকাই পঠাইছে। মোৰ মাৰ বিষয়ে এটা শব্দ নকবা। মোৰ মায়ে মোক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকাইছে। তোমাৰ নিচিনা মদ খাবলৈ শিকোৱা নাই। চুপ থাকা। তোমাৰ মুখখন আজিকালি অলপ বেছিকৈ চলিছে। পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম। যেনে বায়ুৰ সূৰ্যৰ ৰশ্মি, বায়ু, নিশেষীয় প্ৰাকৃতিক সম্পদ। প্ৰত্যেকটো দলৰ পুনৰ 3টাকৈ উপাদানত ভাগ কৰি 1, 2 বা 4জন বিদ্যাৰ্থী লোৱা। প্ৰতিটো উপাদানৰ ক্ৰমান্বয়ে প্ৰথম, তৃতীয় মইনা এনে টোপনিয়াই থাকিব নালাগে। মোক আৰু আইতাক একেলগে ভাত দিছো। ভাত খাই আইতাৰ লগতে শুই থাকিবি। উপাদান মৰমী, অ মৰমী, মৰমী। অৰ্ণিশা আহ। ঐ মৰমী, আজি স্কুললৈ যাবি নহয়? যাম আকৌ। তহঁতি যাওঁতে মোকো মাতি যাবি দেই। কিয়? তুমি আজি গাড়ীত নোযোৱা নেকি? মোৰ পাপা অফিচৰ কামত গুৱাহাটীলৈ গৈছে, গাড়ী লৈ গৈছে। যদি তুমি খোজকাঢ়ি যাব পাৰা তেন্তে যাবা। ঐ মৰমী, আজি আমলখি কেইটামান বেছিকৈ নিবি। অৰ্ণিশা আমাৰ লগত যাব ন। হ'ব। মোৰ পাপাই বহুত পইচা দি থৈ গৈছে, মই চিপছ খাম। তোমালোকৰ ঘৰ দেখোন তলা, মাও নাই নেকি? জানো পাই কেনি গ'ল। আহা আমাৰ ঘৰলৈকে যাওঁ, মা আহিলে গুচি আহিব। ব'লা। আজি আইতাই ভাত ৰান্ধিছে, খাবলৈ ভাল হৈছে। মইনা ভাত কেইটা খাই আইতাৰ লগত গৈ মৰমীহঁতৰ ঘৰত গাখীৰকণ দি থৈ আহিবিগে দেই। ভাত খাই খোৱাৰ পিছত আইতাই গাখীৰ খাবলৈ দিব। মোৰ ভাগকণ তুমিয়ে খাবা দেই। মই গাখীৰ খাই বৰ বেয়া পাওঁ। তোমালোকৰ দেউতা? এই নহয় নহয়, তোমালোকৰ পাপা যদি কাইলৈও নাহে, আমি একেলগে স্কুললৈ যাম দেই। মই কাইলৈ স্কুললৈ নাযাওঁ। কিয়? আইতাক বিচাৰি যাম। তোমাৰ আইতানো ক'ত আছে? বৃদ্ধাশ্ৰমত।